বন্ধুসকল এইদৰে কোৱা ভুল হ'ব যে জীৱ-জন্তুৱে সদায় নিজৰ প্ৰজাতিৰ মাজতে বন্ধুত্ব কৰে। মাজে মাজে আন প্ৰজাতিৰ হোৱা সত্ত্বেও সিহঁতৰ মাজত ইটোৱে সিটোৰ প্ৰতি ইমান ভালপোৱা গঢ়ি উঠে যে দেখিলে আচৰিত লাগি যায়। বন্ধুসকল মানুহ স্বাৰ্থপৰ হ'ব পাৰে, কিন্তু জীৱ-জন্তু কেতিয়াও নহয়। কোৱা হয় যে মানুহে সদায় সকলো সম্বন্ধত নিজৰ স্বাৰ্থটো বেছি প্ৰাধান্য দিয়ে। বন্ধুত্বও তেওঁৰ লগতহে কৰে যাৰ পৰা তেওঁৰ কিবা লাভ হ'ব পাৰে। কিন্তু আজি আমি আপোনালোকক মানুহৰ লগত বন্ধুত্ব পালন কৰা এনে কিছু পশু পক্ষী দেখুৱাব বিচাৰিছো যি দেখি আপুনি ক'বলৈ বাধ্য হ'ব যে এনে বন্ধু পাবলৈ ভাগ্য লাগিব। তেনেহ'লে আহক আৰম্ভ কৰোঁ। কিছু বছৰ আগতে থাইলেণ্ডৰ চিয়াং মাইত অৱস্থিত এলিফেণ্ট নেচাৰ পাৰ্কৰ পৰা এনে এটা ভিডিঅ' পোহৰলৈ আহে যিয়ে সকলোৰে মন মুহি পেলায়। এই ভিডিঅ'টোত আপুনি দেখিব যে এজন ব্যক্তিয়ে নদীত ডুব যোৱাৰ ভাও ধৰিছে। সেই ব্যক্তিজনক দেখি এটা পোৱালি হাতীয়ে অকণো সময় নষ্ট নকৰি তেওঁক সহায় কৰিবলৈ নদীত নামি পৰে। বন্ধুসকল এই ফুটেজটো সেই কথাৰ প্ৰমাণ যে হাতী কিমান জ্ঞানী, দয়ালু আৰু আৱেগিক প্ৰাণী। সিহঁত জন্তু হৈও এই কথাত বিশ্বাস কৰে যে যিয়েই বিপদত পৰে আমি তাক নিশ্চয় সহায় কৰিম। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই ব্যক্তিজন হৈছে বেৰিক থমছন আৰু তেওঁ এই হাতীটোৰ আটাইতকৈ প্ৰিয় ট্ৰেইনাৰ। এই হাতীটোৰ নাম খামলা আৰু এওঁলোক দুয়োৰে বন্ধুত্ব প্ৰমাণ কৰা এইটোৱেই একমাত্ৰ ভিডিঅ' নহয়। ইয়াৰ বাহিৰেও এৰিক থমছনে এবাৰ দীঘলীয়া ছুটিৰ পাছত পুনৰ কামলৈ উভতাৰ সময়ত ট্ৰেক্টৰ চলাই আহি থকা খামলাই দূৰৰ পৰাই দেখা পায় আৰু তেওঁৰ ফালে দৌৰি আগুৱাই আহে। তাৰ লগতে আন হাতীবোৰো ওলাই আহে। খামলা যেতিয়া ডেৰিকৰ ওচৰ আহি পায় তেতিয়া সি নিজৰ মৰমবোৰ কিছু এনেধৰণে প্ৰকাশ কৰে। বন্ধুসকল খামলাৰ ভাৱ-ভংগী দেখি আপুনি নিজেই অনুমান কৰিব পাৰিব যে সি কিমান আৱেগিক হৈ পৰিছিল। দৰাচলতে খামলাক পৰ্যটন উদ্যোগৰ কৰ্মীসকলে বন্দী কৰি ৰাখিছিল আৰু তেতিয়া তাক তাৰ পৰা মুক্ত কৰি অনা হৈছিল। সি যেতিয়া এই এলিফেণ্ট পাৰ্কখনলৈ আহিছিল তেতিয়া তাৰ অৱস্থা অত্যন্ত বেয়া আছিল, কিন্তু বেৰিকৰ মৰম আৰু শুশ্ৰূষাৰ ফলত আজি সি একেবাৰে সুস্থ। বন্ধুসকল ডেৰিক আৰু খামলাৰ এই নিস্বাৰ্থ বন্ধুত্বৰ বাবে সকলোৱে এটা লাইক দিব বুলি আশা কৰিলোঁ। বন্ধুসকল কুকুৰ অত্যন্ত বিশ্বাসী প্ৰাণী, এয়া আমি সকলোৱেই জানো। ই আমাৰ আটাইতকৈ ভাল বন্ধু, বা এনেকৈও ক'ব পাৰি যে ই পৰিয়ালৰ এজন সদস্যও হ'ব পাৰে। আপুনি এইবাৰ যিটো আৱেগিক দৃশ্য দেখিবলৈ পাব সেয়া দেখি আপোনাৰ চকুজুৰি নিশ্চিতভাৱে সেমেকি উঠিব। বন্ধুসকল এই কৰুণ দৃশ্যটো তেতিয়া কেপচাৰ কৰা হৈছিল যেতিয়া ব্ৰাজিলত এজন ব্যক্তিক চিকিৎসকৰ দল এটাই চিকিৎসাৰ বাবে লৈ যাবলৈ ওলাইছিল। প্ৰথম অৱস্থাত কণ্টিনিউ ভুকি থকা কুকুৰটোক ওচৰ চুবুৰীয়াসকলে ধৰি ৰাখিছিল, কিন্তু যেতিয়াই চিকিৎসকৰ দলে ব্যক্তিজনক ষ্ট্ৰেচাৰত বান্ধিবলৈ লয় তেতিয়া শংকিত হৈ মালিকক ৰক্ষা কৰাৰ মানসিকতাৰে সি বান্ধোনৰ পৰা মুক্ত হৈ চিধাই মালিকৰ ওচৰলৈ আহি মালিকৰ ওপৰত শুই পৰে। বহু চেষ্টাৰ অন্তত কুকুৰটোক শান্ত কৰি মালিকজনক হস্পিটেললৈ লৈ যোৱা হয়। বন্ধুসকল ব্ৰাজিলৰ আন এটি ভিডিঅ'ত আপোনালোকে দেখিব যে এটি কুকুৰে এম্বুলেন্সৰ পিছে পিছে দৌৰি বহু দূৰ গৈ পায়, কাৰণ সেই এম্বুলেন্সখনত তাৰ অসুস্থ মালিকজনক লৈ যোৱা হৈছিল। কুকুৰটোৰ মৰম দেখি চিকিৎসকৰ দলে ট্ৰেফিক ছিগনেলত এম্বুলেন্সখন ৰখাই তাক তুলি লয় আৰু হস্পিটেল গৈ পোৱাৰ পাছতো সি কেৱল মালিকৰ কাষতেই বহি থাকে। বন্ধুসকল এনেকুৱাই আন এটি ভিডিঅ' পেৰুৰ চিম্বতৰ পৰা আহে। ইয়াত এজন ব্যক্তিয়ে মূৰত আঘাত পায়, কিন্তু চিকিৎসক যেতিয়া সেইখিনি গৈ পায় তেতিয়া তেওঁলোকে দেখি আচৰিত হয় যে সেই ব্যক্তিজনৰ কাষত দুটা কুকুৰ ৰৈ আছিল আৰু সিহঁতে পৰিয়ালৰ লোকৰ দৰে এম্বুলেন্সত উঠাওঁতে আৰু নমাওঁতে ব্যক্তিজনৰ আগে পিছে দৌৰা দৌৰি কৰি আছিল। আনকি ব্যক্তিজনক যেতিয়া হস্পিটেলৰ ভিতৰলৈ লৈ যোৱা হয় তেতিয়াও সিহঁতে নিজৰ মৰম প্ৰকাশ কৰিবলৈ নাপাহৰিলে আৰু অসুস্থ মালিকজনেও আঘাত পোৱা সত্ত্বেও সিহঁতক চাবলৈ চেষ্টা কৰে। কুকুৰকেইটাই সিহঁতৰ মালিকৰ লগত থকাৰ গভীৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি ডক্তৰেও সিহঁতক মালিকৰ ওচৰতে বহি থাকিবলৈ দিয়ে। বন্ধুসকল এইবাৰ যিটো ভিডিঅ' আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেইটো দেখাৰ পাছত আপোনালোকেও বিশ্বাস কৰিবলৈ বাধ্য হ'ব যে মানুহৰ বন্ধুত্বতকৈ বহুগুণে বেছি শ্ৰেষ্ঠ হৈছে জীৱ-জন্তুৰ বন্ধুত্ব। বন্ধুসকল এই ঘটনাটো চিম্পংগা নামৰ এখন চিম্পাঞ্জী পাৰ্কৰ। এই পাৰ্কখনত এটি চিম্পাঞ্জী আছিল আৰু তাৰ নাম আছিল ৱণ্ডা। তাক পাৰ্কখনৰ সচিব জেন গুডেলে তালৈ আনিছিল যেতিয়া সি মৃত্যুৰে যুঁজি আছিল, কিন্তু ভাল চিকিৎসা আৰু যত্নৰ ফলত সি সুস্থ হৈ উঠে আৰু তাৰ পাছত এদিন সময় আহে তাক পুনৰ জংঘলত এৰি দিয়াৰ। ইয়াৰ বাবে তাক এটি পিঞ্জৰাত ভৰাই চিম্পংগা আইলেণ্ডলৈ লৈ অনা হয়। ডক্টৰ জেন গুডেল পিঞ্জৰাত থকা ৱণ্ডাৰ ফালে চাই চাই গোটেই বাট ভাবুক হৈ পৰে। আইলেণ্ডত উপস্থিত হৈ যেতিয়া ৱণ্ডাক পিঞ্জৰাৰ পৰা মুক্ত কৰি দিয়া হয় তেতিয়া সি চাৰিওফালে গছ-গছনি আৰু তাৰ নিজৰ ঘৰখন দেখি উৎফুল্লিত হৈ পৰে আৰু তাৰ পাছত ৱণ্ডা ইমান আৱেগিক হৈ পৰে যে তাক চিকিৎসা কৰা ডক্টৰ জেন গুডেলক সি বহু সময়লৈ সাৱটি ধৰি থাকে। অৰ্থাৎ সি তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছিল আৰু তাৰ পাছত সি নিজৰ ঘৰৰ দিশে আগবাঢ়ে।
জেন গুডেলো যথেষ্ট আৱেগিক হৈ পৰে আৰু বহু পৰলৈ সি যোৱাৰ ফালে চাই ৰয়। এই দৃশ্যটোৱে তাত উপস্থিত থকা সকলোকে আৱেগিক কৰি তোলে। বন্ধুসকল, এই কৰুণ কাহিনীটো এখন ডকুমেণ্টাৰীৰ জৰিয়তে মানুহৰ সন্মুখলৈ আহে। এই পাৰ্কখনত আন বহুতো চিম্পাঞ্জীৰ চোৱা চিতা কৰা হয়। ডক্টৰ জেন গুডেলৰ এই নিস্বাৰ্থ প্ৰেম দেখি এটা লাইক দিব বুলি আশা কৰিলো। কেৱল এটা বা দুটাই নহয়, বৰঞ্চ এনে বহুতো উদাহৰণ আছে য'ত মানুহেও মানৱ ধৰ্ম পালন কৰি জীৱ-জন্তুক সহায় কৰিছে। এনে মানুহৰ মানৱতাক অন্তৰৰ পৰা শলাগ লৈছো। জীৱ-জন্তুৰ মাজত কিন্তু মানুহতকৈ বেছি আৱেগ অনুভূতি আছে। আমি সিহঁতৰ পৰা যথেষ্ট শিকিবলগীয়া আছে। আমি যদি তেনে কৰিব নোৱাৰো, তেনেহ'লে এইদৰে কোৱা হয়তো ভুল নহ'ব যে আমি সিহঁতৰ মৰমৰ যোগ্যই নহয়। তেনেহ'লে বন্ধুসকল, আপোনালোকৰ ঘৰতো কিবা পোহনীয়া পক্ষী বা জীৱ-জন্তু আছে নেকি? আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।